Hi, good morning. মৰ্নিং হাই গাইজ আজি আমি ওলাইছোঁ কাৰ্বিআংলঙৰ এটা পাহাৰীয়া অঞ্চললৈ আপোনালোকক এটা ভাল এটা পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম আপোনালোকেও আহি থাকক বৰ্তমান পাহাৰৰ ওচৰত পাইছে হয় নাই আলেক পাইছে না বেছি টাইম নালাগে আপোনাক খুব ৱেইট কৰিবলৈ 2 মিনিটৰ কাৰণে বৰ্তমান এতিয়া পাহাৰ এৰিয়াৰ ভিতৰত আমি সোমাবলৈ চেষ্টা কৰিছোঁ গৈ আছোঁ পামগৈ নিশ্চয় এইটো বগিজান চাৰিআলি আমি পাৰ হৈ আহিলোঁ পামগৈ আৰু বেছি টাইম নালাগে অ'কে বৰ্তমান পাহাৰীয়া অঞ্চলত আমি ৰানিং কৰিছোঁ আৰু বেছি টাইম নালাগে পাহাৰখন হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে নিশ্চয় বেছি টাইম নালাগে সেইখন পাহাৰ আমি পালোঁগৈ আৰু বৰ্তমান এখন সাংঘাতিক এখন স্কুলত পালোহি স্কুলখন চাব নেকি আপোনালোকে আহক এইখন এখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কি স্কুল নাজানো কিন্তু সম্পূৰ্ণমতে বেলেগ ধৰণৰ মুকলিমূৰীয়া এখন স্কুল তো ভিতৰত দেখিছোঁ টেবুল মেচ আছে ব্লেকবোৰ্ড আছে দুখন হয়তো টিচাৰৰ কাৰণে দুখন টেবুল আছে চেয়াৰ আছে তো এখন স্কুল হয় পাহাৰলৈ বুলি অকণমান জংঘলে গৈ আছোঁ পামগৈ আৰু জংঘলৰ মাজে অকণমান আগবাঢ়ি গৈ আছোঁ তো অলপ ভয় লাগিছে বাৰু নিশ্চয় অলপতো ভয় লাগিবই চাওকচোন কি পৰিৱেশত পাই গ'লেহি তো গৈ থাকোঁ আগবাঢ়ি আপোনালোকো আহি থাকক অলপ প্ৰব্লেম হৈছে কাৰণটো কি হ'ল অলপ বহুত গৰা আছে তো পাহাৰত আমি উঠিবলৈ অকণমান চেষ্টা কৰিছোঁ চ' স্কুটিখন উঠিবলৈ টান পাইছে চ' আমি উঠিবলৈ চেষ্টা কৰিম যেনেকৈ অলপ উঠাই চাওঁ অ'কে গৈ আছোঁ কিন্তু গোৱাটো উঠিবলৈ অকণমান দিগদাৰ হ'ল এখন মোৰ বস্তু দিশতে নুঠে চ' অকণমান ডাউনলৈ যাওঁ আকৌ বেলেগ ৰাস্তাৰ ফালে গৈ আপোনালোকক পাহাৰীয়া এৰিকাটো অকণমান এলেকাটো অকণমান দেখাবলৈ Stop. I know.
আছে তো লাইক সো এইটো বৰ্তমান এতিয়া হোটেলত পালোহি হয় নাই হোটেলত পালোহি কিন্তু ভোক লাগিছে অলপ কিবা এটা খাই লওঁ এয়া আমাৰ ৰুটি চ' আমি বজাৰ কৰিব আহিলোঁ এইটো কি বস্তু হয় আপোনালোকে হয়তো জানিব নেকি বাৰু কি বস্তু হয় এইটো দাদা এইটো কি হয় এইটো পানী শাক বুলি কয় তো মুঠাত বেছি দাম নহয় কিন্তু 20 টকা চাগে তো ইয়াত আছে টেঙা পাত আৰু লগতে আছে কেঁচা কল আৰু গ্লাছ আছে বাতি আছে চিপছ আছে এইটো কিন্তু অদ্ভুত মই পাইছোঁ কাৰণটো কি অদ্ভুত পাইছোঁ কাৰণ কি হ'ল এইটো বেঙেনা বোলে কি কাৰণে এইটো বেঙেনা হ'ল আপোনালোকে অকণমান উত্তৰটো যদি জনাব পাৰে অকণ মোক জনাবচোন মই ভাল পাম কিন্তু মই বেঙেনা হিচাপত মই ধৰিবলৈ অকণমান দিগদাৰ পাইছোঁ চ' মইতো জলকীয়া হিচাপতে এৰি দিছোঁ আপোনালোকে বেঙেনা যদি হয় আপোনালোকে জনাব নিশ্চয় আৰু দেখাইছোঁ কাৰ্বিআংলং ডিষ্ট্ৰিক্টৰে একেখন বজাৰৰে হয় ইয়াত আছে লাও আছে কলডিল আছে কোমোৰা আছে ৰঙালাও আছে তো ৰঙালাও এটা লৈছোঁ মই তো 1 পিচ অনলি 50 rupees কিন্তু অলপ বেছি হৈছে মই হিচাপত অকণ প্ৰাইচটো বেছি পাইছোঁ চ' এটা হ'লেও ল'লোঁ কিন্তু মই খাই ভাল পাওঁ তো আলু আছে পাৰ কেজি অনলি 16 rupees নহৰু আছে লেমন আছে তো আচাৰ আছে তো হেৰি গাছৰ খৰিচাটো পাণ আছে বগিজানলৈ আহে যদি আপোনালোকে সম্পূৰ্ণ এইখন দোকানৰ পৰা লৈ ল'ব পাৰে